हेलो फ्रेंड्स नमस्कार मोर चैनल और मोर पेजखनले आपनालोक सकलोके स्वागतम जनाइछु। আজি আমি জাৰকালি পোৱা পাচলিৰে এটা আচাৰ বনাম আৰু এই আচাৰবিধ খাবলৈ খুবেই ভাল আৰু ৰুটি পৰঠা আপোনালোক ভাতৰ লগতো খাব পাৰি। আপোনালোক বৰ টেষ্টি লাগে। প্ৰত্যেক বছৰে আমাৰ ঘৰ এই আচাৰবিধ বনোৱা হয় আৰু আপোনালোকক আজি মই বনাম যেতিয়া আপোনালোককো দেখুৱাই গৈছো কেনেকেনো বনাও। আহকচোন চাও কি কি লাগে এই আচাৰবিধ বনাবলৈ। এয়া দেখিছে ফুলকবি লৈছো আৰু মটৰ লৈছো, জলফাই লৈছো আৰু কেঁচা জলকীয়া আৰু গাজৰ লৈছো। এইখিনি পাচলি লৈ লৈছো মই আৰু এইখিনি সৰু সৰুকে কুটি পেলাম মই। এয়া দেখিছে মই ফুলকবিখিনি এনেকে সৰু সৰুকে টুকুৰা কৰি লৈছো আৰু ফুলকবিখিনি ভালদৰে ধুই মই একদম পানীখিনি মুছি টুকুৰা কৰি লৈছো। তেনেকে গাজৰ, মটৰ আৰু জলফাই, জলকীয়া তেনেকে সবৰে পানী থাকিব নালাগিব, ধুনীয়াকে মোহাৰি মই এনেকে কাটি লৈছো। কাটি লোৱাৰ পিছত গুটিখিনি মই এটা চিচাৰ পাত্ৰত ঢালি লৈছো। এয়া দেখিছে চিচাৰ পাত্ৰত ঢালি ললে টেঙা হৈ উঠলেও একো দিগদাৰ নাই আৰু বেলেগ পাত্ৰত ৰাখিলে টেঙা হলে অকণ বেয়া হৈ যাব। আৰু এয়া দেখিছে গুটিখিনি মই কাটি হৈ গ'ল। এতিয়া মই পৰিমাণ মতে নিমখ দি দিম। নিমখটো অকমান সৰহকৈ দি দিব লাগে যাতে পাচলিখিনি গুটিখিনি ভিতৰত সোমাই যায়। এই দেখিছে মই সৰহকৈ নিমখ দি দিছোঁ। এনেকৈ সৰহকৈ নিমখ দি মই গুটিখিনি ভালদৰে সানি পেলাম। ইলুটি শিলুটি কৰি দিছোঁ যাতে নিমখখিনি চবফালে সোমাই যায়। এয়া দেখিছে এনেকৈ নিমখত থৈ দিম মই এটা ৰাতি যাতে নিমখখিনি ভালদৰে সোমাই যায় আৰু পাচলিখিনিও কোমল হয়। এতিয়া চামুচখনেৰেও ভালদৰে মই লৰাই দিছোঁ আৰু এনেকৈ এক ৰাতি থৈ দিম আৰু পিছদিনাখন মই এদিন পুৰা ৰ'দত দি দিম। এই আচাৰবিধ বনাওঁতে আৰু লগতে কি কি লাগিব তাকো দেখুৱাই গৈছোঁ। এয়া আছে নহৰু লাগিব আৰু আদা লাগিব আৰু সৰিয়হ আৰু অলপমান পাঁচফোৰণ লৈছোঁ। এই সৰিয়হখিনি মই মিক্সিত পিচি গুড়ি কৰি ল'ম আৰু আদাখিনিও বেলেগকৈ আৰু নহৰুখিনিও মই বেলেগকৈ পিচি ল'ম, মিক্সিতে পিচি ল'ম। এয়া হৈ গ'ল দেখিছে। এয়া মই সৰিয়হ গুড়ি কৰি ল'লোঁ আৰু আদাখিনিও মই পিচি লৈছোঁ আৰু নহৰুখিনিও পিচা হৈ গৈছে আৰু ওচৰতে আছে পাঁচফোৰণ অকণমান। আৰু এয়া দেখিছে আচাৰখিনি মই এক ৰাতি তিয়াই ৰাখি পিছদিনাখন ৰ'দত শুকুৱাই লৈছোঁ আৰু শুকুৱাই লোৱাৰ পিছত এনেকুৱা হৈছে দেখিবলৈ। জলফাইখিনিও দেখিছে অকণমান কোমল হৈ গৈছে আৰু টেঙাটো দিব জলফাই। আৰু এতিয়া এখন কেৰাহীত মই তেল দি লৈছোঁ। সৰহকৈ তেল দি দিছোঁ যিহেতু আচাৰ বনাম। এয়া দেখিছে তেল গৰম হৈ আহিছে আৰু এতিয়া মই অলপমান চেনি দি দিছোঁ কালাৰটোৰ কাৰণে, ভাল হয় চেনি অলপ দিলে। আৰু এতিয়া পাঁচফোৰণকেইটা দি দিম। পাঁচফোৰণখিনি দি অলপমান লৰাই দিছোঁ আৰু এতিয়া মই পিচি ৰখা নহৰুখিনি দি দিছোঁ। আৰু নহৰুখিনি ভালকৈ লৰাই দিছোঁ যাতে ভজা ভজা হৈ যায় আৰু কেঁচা কেঁচা গোন্ধটো নাথাকে তাৰ। নহৰুখিনি ভজা ভজা হোৱাৰ পিছত এতিয়া মই পিচি ৰখা আদাখিনিও দি দিছোঁ আৰু গোটেইখিনি আকৌ ভালদৰে লৰাই দিম। এতিয়া অলপমান মই নিমখ দি দিছোঁ। নিমখ মই বেছিকৈ দিয়া নাই যিহেতু মই আগতেও নিমখ দি থোৱা আছিলে। এতিয়া মই অকল এই নহৰু আদাখিনিৰ জোখমতেহে নিমখকণ দিছোঁ আৰু তাৰপিছতে হালধি অলপ দি দিছোঁ। নিমখ হালধি দি আকৌ ভালদৰে মই লৰাই দিছোঁ। এতিয়া অলপমান জলকীয়া গুড়ি দিছোঁ
জলকীয়া গুড়ি দিলে অকণমান জ্বলাও হ'ব আৰু টেষ্টটো ভাল হয়। আৰু এতিয়া মই কালাৰটোৰ কাৰণে এয়া দেখিছে কাশ্মীৰী মিৰ্চ পাউডাৰ জলকীয়া গুড়ি এইটো কালাৰটোৰ কাৰণে দিম। এতিয়া দি গোটেইখিনি ভালদৰে মই লৰাই দিছোঁ। এতিয়া ভজা ভজাও হৈ গৈছে আৰু কালাৰটো বহুত ধুনীয়া হৈছে। এতিয়া মই যোনখন হেতা দি লৰাই আছোঁ সেইখন হেতাৰে এহেতা মই ভিনেগাৰ দি দিম। এয়া দেখিছে ভিনেগাৰ দি দিলোঁ আৰু লৰাই দিছোঁ ভালকৈ। ভিনেগাৰ দিলে বৰ ধুনীয়া গোন্ধ ওলায়। আৰু এতিয়া মই যোনখিনি পাচলি শুকুৱাই থৈছিলোঁ সেইখিনি মই গোটেইখিনি দি দিছোঁ ইয়াতে আৰু ভালদৰে লৰাই দিছোঁ যাতে মছলাখিনি ভালদৰে সান খাই যায় আৰু অলপ ভজা ভজাও হয়। বেছি দেৰি ভাজিব নালাগে। তাৰ লগে লগে মই এয়া সৰিয়হ গুড়ি কৰি ৰখা সৰিয়হখিনি দি দিছোঁ আৰু একেলগতে মই গোটেইখিনি লৰাই দিম। আৰু সৰিয়হ দি পেলাই মই বেছি দেৰি নাভাজোঁ নহ'বা তিতা হৈ যাব। আৰু এনেদৰে ভালকৈ লৰাই মোৰ আচাৰ হৈয়ে গ'ল। আৰু এই আচাৰবিধ আপোনালোকে বনাই লগে লগেও খাব পাৰিব। যিহেতু নিমখ দি থোৱা থাকে ধুনীয়াকৈ কোমলো হৈ যায়, ৰ'দতো দিয়া হয় আৰু ইমান ভাল লাগে সঁচাকৈ খাবলৈ। আপোনালোকে এবাৰ বনাই খাই চাব এনেকৈ চব্জি আচাৰ, ইমান ধুনীয়া হয়। এতিয়া মই এটা বটলত ভৰাই থৈছোঁ আৰু ইয়াৰ কালাৰটো চাওক কিমান ধুনীয়া হৈছে আৰু খাবলৈ ইমান ভাল হয়। আপোনালোকে এবাৰ বনাই খাই চাব আৰু কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যদি ভাল পালে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ পুনৰবাৰ আহিম। আজিলৈ আহোঁ, ধন্যবাদ।